হাই ফ্ৰেণ্ডছ, গুড মৰ্নিং। আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আমি উপস্থিত হৈছোঁ হাফলঙত থকা এথেনিক ভিলেজখনত। এয়া হ'ল এথেনিক ভিলেজখনৰ নাজাৰা আৰু ভিতৰত কি আছে আপোনালোকক বাৰু ডিটেইলছত দেখুৱাম। হাফলঙত থকা বিখ্যাত এথেনিক ভিলেজখন হ'ল জাতিংগা এৰিয়াটোত আৰু এই জাতিংগা এৰিয়াটো এটা বৃহৎ এৰিয়া। সেইদিনাখন জাতিংগাৰ ভিডিঅ' এটা বাৰু দিছিলোঁ আপোনালোকক। আৰু এথেনিক ভিলেজখনলৈ যাওঁ বলকচোন। নাই তুমি ভিডিঅ' বনাই দিছোঁ দেই, গোটেইখিনি কেনে আছে দাদু বহাব আহিলা চোৱা চোৱা ধুনীয়া হৈছে। আমি গোটেইকেইটাই আহি ইয়াতে অকণমান জিৰণি ল'লোঁ। দাদা এয়া সৰু মাইনা, প্ৰদীপ দাহঁতৰ ডাঙৰ মাইনা। মাইনাহঁত দাদা বাইদেউ। আমি যে বহি আছিলোঁ এই বেঞ্চখনৰো এটা বিশেষত্ব আছিলে। এই বহি থকা বেঞ্চখনৰ খুৰাকেইটা মন কৰিছেনে, ইয়াতে কোনো ধৰণৰ কাট কুট কৰা নাই। এই গছৰ টুকুৰা এটাৰ পৰাই বনোৱা হৈছিলে। এই ষ্টেচুটো দেখিছেনে? এথেনিক ভিলেজখনৰ মেইন চাবলগীয়া বস্তুৱেই হ'ল এই ষ্টেচুসমূহ। ইয়াতে হ'ল আপোনাৰ ডিমা হাছংখনত যিমান জাতি জনগোষ্ঠী বসবাস কৰিছিলে তেওঁলোকৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰে এই এজন মানুহৰ ধৰক বিখ্যাত মানুহ কোনোবা এজন বুলি কথা নাই, এটা জাতি জনগোষ্ঠীৰ ষ্টেচুসমূহ বনাই থোৱা আছিলে। আৰু তেওঁলোকৰ কটেজসমূহ, তেওঁলোকৰ খাদ্য সম্ভাৰ, তেওঁলোকৰ বসবাস কৰা কেনেকৈ তেওঁলোকে আছিলে, তেওঁলোকে কেনেকুৱা পৰিৱেশত আছিলে, প্ৰত্যেকটো জাতিৰে তেনেকৈ ইয়াতে বনাই থোৱা আছিলে। এতিয়া বাৰু সময়ৰ গতিত এইবিলাক জৰাজীৰ্ণ অৱস্থা, ক'ৰবাত ভাঙি গৈছে, ক'ৰবাত আছে। ইয়াতে তলত লিখাই আছিলে প্ৰতিটো জাতি জনগোষ্ঠীৰে এইটো হ'ল কাৰ্বি, তেনেকৈ লিখাই আছে আৰু আপোনালোকে পঢ়ি চাব পাৰে। আৰু ভাল লাগিলে দিয়ক এই ভিলেজখনত আহি, যিখন এথেনিক ভিলেজ, ইয়াতে আহি এই বস্তুখিনি দেখিলোঁ। বহুত সুন্দৰ সঁচাকৈ। এইটো হ'ল আপোনাৰ ইয়াতে ডিমাচা সমাজৰ এটা উপাসনা থলৰ নিচিনাই, মানে ইয়াতে নাচ গানৰ ইত্যাদি কৰি তেখেতসকলে বিহু সম্পৰ্কীয় যিমান আলোচনা বিলোচনা হয় এইবিলাকতে হয়। তাৰ লগতে তেখেতসকলৰ নাচ গানৰ নৃত্য গান এইবিলাক ইয়াতে চাৰিওফালে মানুহবিলাকে বহি মাজত মানে এইটো নাচ গানৰ হেৰিটো প্ৰগ্ৰেমটো তাত আনাচোন ভিতৰত দেখুৱাই দিওঁ অকণমান। ধুনীয়া নে বাঁহৰ ওপৰৰ এইবিলাক হেৰিবিলাক দেখাই দিয়া, পাতিয়ে হয়, বৰ ধুনীয়া। প্লাষ্টিকৰ নেকি? এয়া হ'ল এথেনিক ভিলেজখনত থকা বিশেষ ধৰণৰ এটা সৌন্দৰ্যৰ বস্তু। এয়া এখন মঞ্চ, তলত হয় নাচ গান আৰু ওপৰত যিবিলাক ষ্টেপ আছিলে তাত বহি সেয়া উপভোগ কৰে। বিৰাট সুন্দৰ, গোটেইটো বাঁহেৰে সজোৱা ধৰণৰে ক'ব লাগিব আৰু ইমান সুন্দৰ, ওপৰ ভাগটো ইমান ধুনীয়া, মানে দেখিলেই ভাল লাগি যায়। এথেনিক ভিলেজখন চাই আমি ওলাই দিলোঁ। খুব সুন্দৰ পৰিৱেশ এটাত বহু সময় অতিবাহিত কৰিলোঁ আৰু বহুত বেছি ভাল লাগি গ'ল। আপোনালোকে কেতিয়াবা গ'লে এথেনিক ভিলেজখন নোচোৱাকৈ নাহিব, খুব সুন্দৰ। আমি তাৰ পৰা ওলাই দিলোঁ আৰু এয়া জৰাজীৰ্ণ ৰাস্তাৰে আগবাঢ়িছোঁ। আমি যাম উমৰাংচু, পানীমূৰ, তেনেকৈ সেই জেগাকেইটালৈ যাবলৈ আমি যিটো ফৰেষ্ট এৰিয়াৰ মাজে আগবাঢ়িছোঁ। ৰাস্তাবিলাক খুবেই বেয়া, এখন গাড়ী গ'লে এখন গাড়ী যাবলৈ টান আৰু বিস্তীৰ্ণ এলেকা এনেকৈ আমি আগবাঢ়িছোঁ। অসমৰ পৰ্যটন ক্ষেত্ৰখন এতিয়াও সুচল নহয় বাবে চাগে বহু পৰ্যটক অসমলৈ আহিবলৈ টান পায়। অসম চৰকাৰলৈ এটাই আহ্বান জনাইছোঁ যে এই ৰাস্তা ঘাটবিলাক আপোনালোকে অকণমান মন দি সোনকালে পৰ্যটকৰ বাবে সুব্যৱস্থা কৰাৰ ব্যৱস্থা কৰিলে আমাৰ অসমখনক খুব সুন্দৰভাৱে পৰ্যটনথলী হৈ উঠিব। আমি বহু দূৰ অহাৰ পিছত এনেকৈ সৰু চক এটা পালোঁ আৰু তাতে সৰু দোকান এখন পাই ভাত খাবলৈ সোমাই দিলোঁ। আৰু দেখিছে আজিকালি এনেকুৱা দোকান পাবলৈ নাই, বহুত ডেভেলপ হৈ গ'ল। ভ্ৰমণবিলাকত আহিলেহে গম পোৱা যায় যে কিমান সুন্দৰ অভিজ্ঞতা হয়। এই আৰু তাৰ ব্যতিক্ৰম নহ'ল। বাৰু যিয়ে নহওক, আজিলৈ ইমানেই, বাই বাই।